বিল চাচনি মে বিলত জল কোঁৱৰে চাচনি মে বিলৰ জীয়ৰী বিয়া কৰাই নিছিল। সেই কাহিনীটো শুনিবলৈ আৰু সেই জেগাডোখৰ চাবলৈ আজি মোৰ লগত যাওঁ বলক। তো পাই গ'লোহি এতিয়া দুলীয়াজান। এইটো ঘড়ী ৰাতিপুৱা মানুহে ইয়াতে টাইম চাই আৰু। তো মে বিল পাই গ'লোহি এতিয়া। মে বিল ইয়াতে কিবা টিকেট চিকেট কাটি ল'ব লাগিব নেকি, ৰখি পিনে সুধি লওঁ। তো টিকেট চিকেট কাটি হৈ গ'ল আৰু টিকেট চিকেট কাটি সোমাই আহিলোঁ। এইটো মোৰ বংশৰে আৰু মোৰ লগৰ এইটো। তো পাই গ'লোহি আৰু এই মে বিল, চাচনি মে বিল। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু। তলা মাৰি থৈ দিছে, কেনেকৈ সোমাম বা? টিকেট চিকেটটো কাটি ল'লোঁ, ওপৰেদি সোমাম নেকি? নহয় সেইখনেদি কেনেকৈ সোমাই পায় নেকি? খাতৰা গেটটো এখন এনেকৈ সোমাই যায়। আমাৰ আকৌ জপনা নেজানো যে, এখন আজি দেখিছোঁ এনেকুৱা। তো পাই গ'লোহি এতিয়া মে বিলৰ এতিয়া ভিতৰলৈ সোমাই যাওঁ। মে বিলৰ মেইন ষ্ট্ৰাকচাৰটো হাওটো। তো এইটোৱেই মেইন প্ৰতিমূৰ্তিটো। জল কোঁৱৰ দেৱতাই ইয়াৰ পৰাই এই গোসাঁই জীয়েক আছিলে ন, গোসাঁই জীয়েকক নিবলৈ আহিছিলে নাৱত। সেই নাৱৰ ষ্ট্ৰাকচাৰটো ইয়াত দেখুওৱা হৈছে। সেইটো এটা শহাপহু, মৰম লগা এনেকুৱা শহাপহু ইয়াত কেইবাটাও আছে। এইকেইখন দেখিলোঁ ইয়াত এই বেটেৰী ৰিক্সা নিচিনা অইলৰ ফালৰ পৰা দিছে হেনো, এই ঘূৰিবলৈ পৰ্যটক আহিলে মানে মে বিলখন ঘূৰিবলৈ দিছে বোলে। তো ইয়াত অকণমান বহি চাওঁ, মজা আৰু ফিলিংটো মজা আছে। এৰোপ্লেনৰ হেণ্ডেলডাল ধৰিছোঁ গতে লাগিছে দেই। তো এইটো ওপৰলৈ কৰি দিলে আগলৈ যায়, তললৈ কৰি দিলে পিছলৈ যায়। এইটো হৰণ, এইটো লাইটৰ নেকি। তাৰপিছত এডাল এক্সেলেটাৰ হ'বলে, এডাল পকাই দিলে এক্সেলেটাৰ স্পীড যায়। তাৰপিছত তলত এডাল ব্ৰেক মাৰি চাওঁ। এয়া অকণমান ওপৰলৈ গৈ চাওঁ কি আছেনো ওপৰত চাওঁগৈ। এইয়া ওপৰলৈ আহিলোঁ, ওপৰলৈ আহি ইয়াত দেখিছোঁ এই ইয়াত বহিব পাৰি আৰু। তো মে বিললৈ আহিলে আৰু ইয়াতে এনেকৈ বহিব পাৰি আৰু, ইয়াতে বহি কিবা এটা খাব পাৰি আৰু এফালে ধুনীয়া দৃশ্য চাই। তো এখন বিলখন, এইডোখৰ পৰা আৰু বিলখন ধুনীয়াকৈ দেখি আৰু এখন বন্ধ কৰি দিছে, তলা লগাই থৈছে। আমিনো কি আৰু স্কুলত গেট পাৰ হোৱা মানুহ, ভাল পাৰ হোৱা মানুহ, আমি এনেকৈ পাৰ হৈ যাব পাৰোঁ এইবোৰ। সৰু পৰাই অভ্যাস আছে দেখোন, গেটে পাত্তা নাপায় আমাক। তো এয়া ভিতৰলৈ সোমাই আহিলোঁ গেট চেট পাৰ হৈ, আপোনালোকক দেখাম বুলি। এইয়া বিলখন, এইকেইখন কি বা, এইকেইখন ইমান ডাঙৰ ডাঙৰ বিচনা। মে বিলতে পায় নেকি বা এনেকুৱা বিচনা? এইখিনি বিচনা হয় নাই? হয় বিচনা হয়। বিচনা হয় বোলে এইখিনি, ইয়াত শুব পাৰি আকৌ। ইয়াত এতিয়া গৰম দিনত ঠাণ্ডা ৰাতি শুব পাৰি ইয়াত বাহিৰত। ভাগি থাকিব এখন নহ'ব। ইয়াত বিচনা নিচিনা শুবহে মন গৈছে আৰু, নোৱাৰিছোঁ নহয় শুবলৈ, নহ'লে উঠিলোঁ হেনো ভাগি থাকিবতো। ৰাতিপুৱা দৰ্জাৰ ফালৰ পৰা ওলাই এফালে আহি পিনে ইয়াত ধুনীয়াকৈ চাহ খাব পাৰিব আৰু এনেকৈ চাই বিলখন চাই। তো এনেকৈ চাহ খাই পিনে আৰু ৰাতিপুৱা আমি আকৌ একদম বডি চডি থকা মানুহ, মই য'তে গ'লেও বুকডাউনটো মাৰোঁগৈ তাৰমানে। ইয়াত ধুনীয়াকৈ একদম বুকডাউন মাৰিব পাৰিব, এনেকুৱাকৈ মাৰিব পাৰিব, একদম ধুনীয়া লাগিব। একদম বুকডাউন চুকডাউন মাৰি ইয়াত খালী একদম জেগা, ভাল লাগিব আৰু। ইয়াত মোৰ নিচিনা সৰু ল'ৰাবোৰে খেলে আৰু ভিতৰলৈ সোমাই চাওঁ, অকণমান খেলি চাওঁগৈ কি কিনো আছে, কেনেকৈ খেলিব পাৰি। তো প্ৰথম গৈ দেখিলোঁ হয় তোত ঘূৰিমগৈ এতিয়া ৰ। তো মে বিল পাৰ্কত আহিলে মানে মোৰ নিচিনা সৰু ল'ৰাবোৰ আহিলে এনেকৈ খেলিব পাৰি। তো এইখন মোৰ টিকাটোৰ কাৰণে অকণমান ডাঙৰ হয়, এখনত নবহোঁ কেনেবাকৈ পৰি যাম। কোৱা নাই জানো মোৰ নিচিনা সৰু ল'ৰা আহিলে এনেকুৱাটো উঠিব ভাল, পুৰা কুদে আকৌ। তো ইয়াত ঝুলা চোলা আছে আৰু এনেকৈ মোৰ নিচিনা কোৱা নাই জানো, মোৰ নিচিনা সৰু ল'ৰা আহিলে আৰু ধুনীয়াকৈ খেলিব পাৰি আৰু ইয়াত। তো বহুত খেলিলোঁ এতিয়া পাৰ্কৰ পৰা ওলাই দিওঁ আৰু। ডাঙৰ ডাঙৰ মানুহবোৰ খেলিবলৈ আছে, মোৰ নিচিনা অকল সৰু ল'ৰাটো খেলি থাকিলে নহ'ব। তো মে বিলৰ কাহিনীটো আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে কৰ্মৰত এজন দাদাই বা তেখেতক সুধিব বিচাৰোঁ যে মে বিল এই জল কোঁৱৰৰ কাহিনীটো আপুনি অলপ ক'ব নি? খুব চমুৱাই ক'ম। হয়। প্ৰায় 1700 শতিকামানৰ কথা। চিৰামাতাৰ জীয়াৰী আইটি নামৰ এজনী ছোৱালী আছিলে। চিৰামাতাৰ এই বাঁহজোপা যে আছে,
সেই বাজবা ন সেই তাতে আছিলে। আৰু সেই ছোৱালীজনী সৰুতে বোলে খুব কন্দা কটা কৰোঁতে পানীত দি দিম বুলি কৈছিলে মাকে। তাৰ পৰা কালক্ৰমত ডাঙৰ হ'ল, ধুনীয়া হ'ল, জলকুঁৱৰী বিচাৰিলে। হয় হয়, দাদাই কোৱা মতে জলকুঁৱৰীক বিচাৰিছিল। বিচৰাৰ পিছত জলকুঁৱৰী ঘৰৰ মানুহে জলকুঁৱৰলৈ নিদো বুলি কোৱাত জলকুঁৱৰীৰ মাকৰ ঘৰ গোটেই ভেটি পানীয়েদি বান্ধি পেলাইছিল। বান্ধি পেলোৱাৰ পিছত উপায়বিহীন হৈ জলকুঁৱৰীৰ ঘৰৰ পৰা জলকুঁৱৰলৈ দিম বুলি কোৱাত তাৰপিছত মাংগলিক বিবাহ হৈছিল, য'ত সোণৰ নাও ৰূপৰ নাও লৈ পিনে আপোনাৰ জলকুঁৱৰ আহিছিল। জলকুঁৱৰ আহি পিনে বিবাহ কৰি জলকুঁৱৰীক লৈ গৈছিল। তাৰপিছত জলকুঁৱৰীটো ঘৰলৈ আহিছিল, মাকৰ ঘৰলৈ। জলকুঁৱৰী কৈছিল ঘৰৰ কথা, মানে জলকুঁৱৰৰ কথা ঘৰত নক'বলৈ। কিন্তু জলকুঁৱৰীয়ে জলকুঁৱৰৰ মানে কি কেনেকুৱা ক'ত থাকে মাকক কৈ দিছিল। গতিকে জলকুঁৱৰটো এজন ভগৱান। জলকুঁৱৰে গম পোৱাত দুনাই আৰু আকৌ এবাৰ মাকৰ ঘৰলৈ জলকুঁৱৰী নাহিল। তো বগীবিল বোলে চাচনি মেবিলৰ পৰা ওলাই আহিলোঁ আৰু ইয়াত কাহিনীটো ভাল লাগিলে। যিহেতু ধেমালি হিচাপত আহিছিলোঁ, কিন্তু কাহিনীটো শুনি ভাল লাগিলে। অসমৰ এইটো কাহিনী চবেই জানিব লাগে, অসমৰ চাচনীয় হয়, সকলোৱে জানিলে ভাল আৰু। যিহেতু ইয়াৰ দেৱ দেৱতাৰ লগত জড়িত কাহিনী, আমি এইটো কাহিনীয়ে নাজানো ধুনীয়াকৈ। আমি এতিয়া ইয়ালৈ আহিহে মই গম পাইছোঁ। এইখিনি সকলোৱে জানিলে ভাল আৰু।